হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি ভাবিলোঁ মই ৰাতি আহাৰতনো কি বনাইছোঁ তাকে আপোনালোকক এবাৰ দেখুৱাব খুজিলোঁ। মই এনেদৰে মুৰ্গী মাংস বনাই খাওঁ, ভাবিলোঁ কি ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভাল পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। এতিয়া মই ইয়াত আধা কেজি মাংস লৈ লৈছোঁ, মুৰ্গীৰ মাংস। ইয়াত মই দি দিছোঁ হালধি গুড়া আৰু নিমখ। এতিয়া মই ইয়াত ফ্ৰাই কৰি ল'ম। তেতিয়াহ'লে মই ফ্ৰাই কৰি আপোনালোকক লগ পাই আছোঁ। বেছি ফ্ৰাই কৰিব নালাগে, ধৰিব পাৰিছে নহয়। এনেকৈ মই অকণমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই বাকী থকাখিনিও দি দিছোঁ ইয়াতে তেলত। ধৰিব পাৰিছে নহয়, এইখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ মই, আৰু বাকী থকাখিনি এনেকৈ ফ্ৰাই কৰিছোঁ। বেছি ফ্ৰাই কৰিব নালাগে। এনেদৰে মই ফ্ৰাই কৰি লৈ ল'লোঁ। এতিয়া মই ইয়াত 3টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। এইখিনিত অলপ ব্ৰাউন কালাৰ হোৱালৈকে আপোনালোকে ভাজি ল'ব। এতিয়া মই এইখিনি এনেদৰে লৈছোঁ, ধৰিব পাৰিছে নহয়। দুখিলা তেজপাত ইয়াত দি দিছোঁ, 3টা শুকান জলকীয়া, লগত দিছোঁ আদা নহৰু পেষ্ট, এতিয়া দি দিছোঁ এনেকৈ 2টা গোটা নহৰু দি এনেদৰে ভাজি থাকিব। নহৰু দুটা ধৰিব পাৰিছে নহয়, মই এনেকৈ দি দিছোঁ। এতিয়া মই এইখিনি এনেদৰে ফ্ৰাই কৰি লৈছোঁ, ৰঙচুৱা হোৱালৈকে। পিঁয়াজ, আদা, নহৰু, তেজপাত এইবিলাক এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এই 2টা নহৰু মই ভাঙি নিদিওঁ, এনেকৈ থাকিব।
এতিয়া মই ইয়াত দি দিছোঁ এনেকৈ গোটা জালুক 6-7টা দিব। এনেকৈ ভাজিছোঁ। এতিয়া দি দিম মই মাংসখিনি। এতিয়া মই এইটো ইলাচি এয়া লং, এয়া ইলাচি, এয়া দি মই লৰাই দিছোঁ। এতিয়া দি দিছোঁ 1 চামুচ হালধি গুড়া, 1 চামুচ নিমখ, শুকান জলকীয়া 1 চামুচ, ধনিয়া গুড়া 1 চামুচ, এয়া দেখিছেনে জালুকৰ জিৰা জালুক 1 চামুচ, চিকেন মছলা 1 চামুচ, আৰু অকণমান দি দিছোঁ চিকেন মছলা। এনেকৈ লৰাই থাকিব। মই এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই। গেছটো বেছি বঢ়াই নিদিব। মোৰ নহৰু দুটা দেখিছেনে এনেকৈয়ে আছে ইয়াতে। এতিয়ালৈকে কিন্তু মই পানী ব্যৱহাৰে কৰা নাই। যিটো মছলা সেইটো মই ভালদৰে ভাজি আছোঁ। এয়া ধৰিব পাৰিছে নহয়। এতিয়া মই গেছটো অকণমান বঢ়াই গৰম পানী দি দিছোঁ। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। তেতিয়াহ'লে বনাই মেলি আপোনালোকক লগ পাই আছোঁ। এতিয়া এয়া মই নুমাই দিলোঁ।
এয়া এতিয়া মই এটা বলত উলাই দিছোঁ। এয়া মই লৈ আহিলোঁ, ধৰিব পাৰিছে নহয় এইটো। তেতিয়াহ'লে যদি এনেকৈ বনাই খাই চাব এবাৰ, যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, শুভৰাত্ৰি।